চাৰিটা কথাত কেতিয়াও লাজ নকৰিব। এক পুৰণি কাপোৰ, দুই সাধাৰণ জীৱন যাপন, তিনি বৃদ্ধ মা দেউতা, চাৰি দুখীয়া বন্ধু। খৰাই যি ঘাটৰ পানী খায় সেই ঘাটৰ পানী খায়, কাৰণ খৰাই কেতিয়াও লেতেৰা বা বেয়া পানী নাখায়। মেকুৰীয়ে য'ত শুৱে তাত আপুনি শুব পাৰে, কাৰণ মেকুৰীয়ে কেতিয়াও অপবিত্ৰ বা লেতেৰা ঠাইত নুশুৱে। যি ফল পোকে খাইছে সেয়া নিশ্চিন্ত হৈ খাব, কাৰণ পোকে কেতিয়াও বিষাক্ত ফল নাখায়। যদি সঁচা কথা কয় এবাৰেই ক'ব, কাৰণ সঁচাবোৰ বাৰে বাৰে কৈ থাকিলে মিছা যেন হয়, আৰু মিছাবোৰ বাৰে বাৰে শুনি থাকিলে সঁচা যেন মনত ভাৱ হয়। সকলোৱে যে আপোনাক বুজি পাব তেনেকুৱা নহয়। তুলাচনীত কেৱল ওজন জোখা হয়, বস্তুৰ কোৱালিটি নহয়। ছোৱালী দুই ধৰণৰ চকু বান্ধি থাকে, এক দুখৰ, দুই চালনা। ওপৰলৈ বগাবলৈ শক্তিৰ প্ৰয়োজন, সেয়া মাউণ্ট এভাৰেষ্টেই হওক বা উন্নতিৰ জখলাই হওক। কাৰোবাৰ যদি কিবা ভুল হয় সেয়া বেলেগৰ ওচৰত গৈ সমালোচনা কৰাতকৈ তেওঁক ভুলবোৰ শুধৰাই দিয়ক। আমি সকলোৱে পাপী, অথচ আমি নিজৰ পাপৰ মাপকাঠি নুজুখি আনৰ পাপ জুখি থাকোঁ। বাঘে সাপলৈ জাপ মাৰিবলৈ যেনেকৈ এখোজ পিছুৱাই যায়, জীৱনেও আপোনাক পিছুৱাই দিলে ভাঙি নপৰি। আচলতে জীৱনে আপোনাক আৰু আগলৈ যোৱাৰ সুযোগ দিয়ে। আশা পাহৰিব পাৰি, কিন্তু অপমান পাহৰিব নোৱাৰি। কোনোবাই আঘাত দিলে নাকান্দি এই চাৰিটা কাম কৰক। এক, নিজৰ ওপৰত বিশ্বাস ৰাখক। দুই, নিজকে কামৰ মাজত ব্যস্ত ৰাখক। তিনি, ভাল মানুহৰ লগত সময় পাৰ কৰক। চাৰি, ধৰ্মৰ সৈতে নিজকে জড়িত কৰক। ৰাস্তাত থকা প্ৰতিটো কুকুৰৰ যদি আপুনি শিল মাৰিবলৈ যায়, তেন্তে আপুনি কেতিয়াও নিজৰ গন্তব্যস্থান নাপাবগৈ। টকাৰ বিনিময়ত শিক্ষা অৰ্জন কৰাতকৈ অশিক্ষিত হৈ থকাই ভাল। কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ কেতিয়াও ফূৰ্তি নকৰিব। আপোনাৰ বাবে যিটো আনন্দৰ কাৰণ সেয়া আনৰ বাবে কষ্টকৰ হ'ব পাৰে।